আমটো বহুত ডাঙৰ কিন্তু দেই আম ঘূৰি আছে তোৰ হেৰিয়াত চব কিমান ধুনীয়া লাগিছে না বাৰু আম এতিয়া পিছখনত পিচিছোঁ লাগিব খাবলৈ যাম কৈ যা ৰাইজক আপোনালোকক খাব দেই এনেদৰে পিছখনত পিচি আকৌ কবি নিমখ জলকীয়া সনা হৈছে নিমখ জলকীয়া এতিয়া দিম আৰু তাৰপিছত আমি তিনিগৰাকীয়ে খাম জলকীয়া নিমখ আৰু কেইগৰাকীমান হোৱা হয় ভাল আছিলে ডাঙৰ আমটো মস্ত ডাঙৰ আমাৰ যেনেকৈ মাতিব পৰা হ'লে ভাল অঁ দীপাখুৰী চাওক আমাৰ কোনো খুৰীয়ে মানে ইয়াতে পিচিব নোৱাৰি চকল চকলকৈ কাটি পেলালে আমটো ইমান মস্ত আম গুটিটো চাওঁ দেখুৱাই দিয়ক বৰ ধুনীয়া গুটি তিল পিঠা হয় তিল পিঠাৰ নিচিনা আমাৰ কোনো খুৰী হে এইফালে দালি হৈ আছে ভাতো ৰান্ধি আছোঁ আমো খাবলৈ ৰেডি কৰি আছোঁ নিমখ কৈ আছে নিমখ এইখিনি বেছি হ'ব নেকি বেছি হ'বতো সেই নহয় নেকি নহয় নহয় এই দি দিছোঁ লাগিব আকৌ যাওঁ ফটো উঠিয়ে আছে এইটো হেৰি কেমেৰা চলি আছে এইটো জলকীয়া গাছ জলকীয়া চব জ্বলা এয়া ইমান জ্বলা নাই যিহেতু তো মই আৰু খাব পাৰিম নে নাই ইমান জ্বলা নাজানো খুব কমেই খাওঁ জ্বলা তো এয়া আপুনি খুৰী এতিয়া পূৰা খানক আপুনি খানক জ্বলা দি দিম জ্বলা দি দিয়ক ডাইনিঙলৈ আহক নহয় প্লেট আনিব লাগিছিলে ভাগ কৰি থাকোঁতে কৈ থাকিব লাগে নহয় নালাগে আপুনি সানি লওকচোন না সিদিনাও খালোঁ এটা আম সেইটোও বহুত টেষ্টি আম বহুত ভাল লাগিছে খাবলৈ এইটোতো বহুত ডাঙৰ আম আপোনালোকৰ ঘৰ বুলিহে আহিছোঁ এতিয়া ক'ত বিচাৰি ফুৰিম আৰু দীপা ঘৰলৈ দিয়ে আজিকালি ইমান আপোনালোকে ট্ৰাই কৰিব দেই বহুত টেষ্টি লাগে খাবলৈ বহুত ভাল লাগে আজিকালি ইমান খাওঁৱে লাগি গৈছে নাই পদুনা কেইটামান হ'ব লাগিছিলে নাই নহয় ইমান হেৰি নাই যে হওক আপুনি ক'লে খুৰী আপোনালোকে চাওক এয়া মালদহি আম এইটো কেঁচা আমি এয়া কাটি লৈ জলকীয়া নিমখ সানিলোঁ আমাৰ ঘৰৰে আম ইয়াৰ পিছত আমি তিনিগৰাকী এতিয়া পৰিৱেশন কৰিম বগৰী খাম মানে আমাৰ মায়ে বোলে অকণমানকৈ খাব হ'ব বাৰু অকণমানকৈ খাব সনা পটকা হৈ গৈছে সনা পটকা হ'ল আমাৰ এতিয়া ৰেডি খাবলৈ খুৰী প্লেট লৈ আহক এতিয়া আম ভগালে এতিয়া নিছে আমাক কোনো খুৰীয়ে এতিয়া খাবলৈ দিব আমাৰ মা এইখন চাগে মোৰ এতিয়া ধৰক নালাগে চকলা এসোপা দিছোঁ তেতিয়াহ'লে আমি দুজনী খায়েই থাকিম বহুত বেছি হ'ল মায়ে ইমান অকণমান খাবনে হ'ব নালাগে অকণমান খাই আৰম্ভ কৰিছে বুলি মায়ে মুখলৈ নিছে সেয়া মুখলৈ নিছে চাওক এয়া আমাৰ কোনো খুৰী খাওক সোনকালে অহ কেনেকুৱা টেষ্টি নে বিউটিফুল গাই চাওক এইখিনি মোক দিছে ইমান খাব পাৰি খালে মই আজি কি হ'ম বাৰু বহুত বেছি হ'ল আৰু গাইজ বাই বাই যিহেতু আমি আজি আম খাইছোঁ চ' মই এইটো ব্লগ বনাই দিছোঁ আপোনালোকে চাবে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ